Hello guys, welcome back to my YouTube channel and welcome back to the new episode বহুত দিনৰ মূৰত তো এতিয়া চাওক ইটছ মৰ্ণিং প্ৰায় 5:20 মান হৈছে তো এইফালে চাওক একদম চাৰিওফালে পৰা কুঁৱলী আৰু আজি আমি মানে পিকনিক এটাৰ কাৰণে ওলাইছোঁ চ' গোটেই পিকনিকটো যাব হাজোলৈ এণ্ড এতিয়া আমি ৰেডি পূৰা গাড়ী চাড়ী আহি গ'ল তো চলো গাইছ যাওক আৰু পুৱাতে গাড়ী আহি ৰেডি আৰু আমি বোলো উঠো বলক এইখনতে আজি যাম হাজো প্ৰায় 1টামান বাজিল আৰু আমি পাই গ'লোহি শৰাইঘাট দলং জালুকবাৰী জেগাটোৰ নাম হাজো 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 আমি হুজাই 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 ক'ত পালোহি আমি হুজাই ভালকৈ ক হুজাই হাজো 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 তো গাইছ ফাইনেলিহে পাই গ'লো এইফালে চাওক একদম পূৰা পাহাৰ এতিয়া ওপৰলৈ উঠি যাব লাগিব দৰগাহটোলৈ যিটো পুৱা মকা আছে তাৰ কাৰণে উঠি যাব লাগিব আৰু এইখন জেগাত আমি খানা চানা খাম তো এতিয়া বহুত টাইম জাৰ্ণি কৰাৰ পিছত এতিয়া আমি পালোহি এতিয়া ওপৰলৈ যাম আৰু বাকী আপোনালোকক দেখাম তো গাইছ আমি ফাইনেলি আহি পাই গ'লোহি হাজো এণ্ড আপোনালোকে এই পাহাৰটো দেখিব পাৰিছে চ' এতিয়া ওপৰত দৰগাহটোলৈ যাব লাগিব আৰু এনেকৈ পাহাৰত খোজকাঢ়ি আহিছোঁ ইয়াত গাড়ীও পায় কিন্তু গাড়ীত যোৱা নাই ইমানখিনি কষ্ট কৰি আহিছোঁ যিহেতু এইকণ কষ্ট কৰাটো স্বাভাৱিক তো আমি তলত আমাৰ মেইন গাড়ীখন থোৱাল ট্ৰেভেলাৰখন তাত আমি গৈ পেলাই খানা চানা খাম এতিয়া বাকী আমি খোজকাঢ়ি আছোঁ আৰু ইয়াৰ পৰা আপোনালোকে বিউটিটো চাওক পাহাৰৰ কেইটা ধুনীয়া এইফালে বহুত ডাউন এতিয়া আমি আপলৰ পৰা খোজকাঢ়ি গৈ আছোঁ গোটেইখিনি আগত আমাৰ গ'ল কিছুমান গাড়ীত গৈছে তো এতিয়া আমি গৈ আছোঁ দিনৰ মূৰত ভ্লগ বনাইছোঁ তো প্ৰায় 6 মাহমান এটা ব্ৰেক লাগি গৈছিল কিছুমান কামত ব্যস্ত থকাৰ বাবে তো একদম লাষ্ট ভ্লগ আছিল চাগে কাজিৰঙা ৰাইড তো এতিয়া এইটো এটা ফেমিলি টাইপৰ ভ্লগ হ'ব কজ আমাৰ গোটেইখিনি ফেমিলি মানুহে আহিছে আৰু মামাহঁতৰ ঘৰৰ ফালে অলপ লগৰ চগৰ আহিছে তো এই তাই এইটো তো এতিয়া আমি ওপৰলৈ পৰা খোজকাঢ়ি গৈ আছোঁ তো গাইছে ইয়াতে আৰু এটা হ'ল পূৰা একদম এডভেঞ্চাৰ ট্ৰিপটো হৈ গ'ল কিয় মানে আমি ৰাস্তাই এনেকুৱা মানে শ্বৰ্টকাট পাহাৰৰ ওপৰতে মাৰি দিলোঁ তো পাহাৰৰ ওচৰ এনেকুৱা ৰাস্তা একদম পূৰা পকাই উঠিছোঁ বহুত ভাগৰ লাগিছে এইফালে ৰাস্তা আছে বহুতো ঘূৰিব লাগে কিন্তু এইফালে একদম মানে পূৰা শ্বৰ্ট হৈ যায় ৰাস্তাটো তো সেইকাৰণে আমি এইফালে আহি গ'লোঁ এইফালে ছাইডত একদম পূৰা তললৈ ডাউন এখন পাহাৰৰ ওপৰত আমি এনেকৈ গৈ আছোঁ বহুত ভাগৰ লাগে মানে এইবিলাক ইমান কৰি নথকা যে সেইকাৰণে বহুত ভাগৰটো বেছি লাগে উশাহটো বহুত ঘনাই ল'ব লগা হয় একদম পূৰা ওপৰত আছে এনেকৈ ওপৰলৈ উঠি যাব লাগিব অৱশেষত আমি পাই গ'লোহি গিয়াছুদ্দিন আউলিয়াৰ এই দৰগাহটো আৰু এই দৰগাহটো 1657 চনত চুজাউদ্দিন মহম্মদ শ্বাহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল আৰু তেতিয়াৰ মোগলৰ এম্পায়াৰ আছিল শ্বাহজাহান তো ভাবক এইটো শ্বাহজাহানৰ দিনতেই নিৰ্মাণ কৰা হৈছিল আৰু এই দৰগাহটো গিয়াছুদ্দিন আউলিয়াৰ দৰগাহ হয় আৰু ভিতৰৰ ভাগটো চাই লওক যেতিয়াই দৰগাহৰ পৰা আপোনালোকে নামি আহিব আৰু ছাইডত দেখিব এখন বজাৰ আৰু এইখন বজাৰ এখন বিৰাট আচৰিত বজাৰ কাৰণ ইয়াত ঘৰুৱা আদিৰ পৰা সকলোবোৰ বস্তু ইয়াত উপলব্ধ মানে যাক যি লাগে চববোৰ ইয়াত পাব ওপৰৰ পৰা নামি আহিলোঁ আৰু ওপৰত যিটো দৰগাহ আছিল তাত গ'লোঁ তাত মানে ডাইৰেক্ট অপেন ভিডিঅ' কৰিব নোৱাৰি কজ বহুত মানুহ থাকে তো সেইকাৰণে তাত তেনেকৈ ফেচ দি পেলাই ভিডিঅ' কৰা নাই এণ্ড এতিয়া আমি আকৌ তলত নামি আহিলোঁ ইয়াত তেনেকৈ সৰু সৰু গাড়ী আহিব পাৰে এই ৰাস্তা ওপৰলৈ গৈছে তো এই ৰাস্তা দি এনেকৈ নামি আহিলোঁ এইফালে একদম পূৰা এখন পাহাৰ একচুৱেলি পাহাৰৰ ওপৰত দৰগাহটো হয় এনেকৈ ৰাস্তা পাক মাৰি উঠিব লাগে আৰু এইফালে এটা এক্সট্ৰা ৰাস্তা আছে কিন্তু একদম পূৰা পাহাৰৰ ওপৰতে এনেকৈ ডাইৰেক্ট উঠি যাব লাগে আৰু তাত কিবা হাজো ৰিজাৰ্ভ ফৰেষ্ট বুলি আছে তো একদম পূৰা গছ গছনি পাহাৰৰ ওপৰত মানে বস্তুটো হয় তো আপোনালোকক মই এটা ক্লিপ দেখাই দিম কেনেকৈ হয় ওপৰৰ পৰা তো ক্লিপটো আপোনালোকে চাব বাকী তাত আমি খানাটো খাই লওঁ তাৰপিছত আৰু কিবা বেলেগ জেগাত যোৱা হ'ব তো এইখিনি আপোনালোকক দেখাম বাৰু কষ্টটো কেনেকুৱা লাগিল বহুত কষ্ট ওপৰলৈ উঠোতে তলৰ নামতে ইমান কষ্ট নাই বাৰু আহোঁতে গাড়ীত আহিলোঁ তো আমি যাওঁতে গোটেইকেইটা খোজকাঢ়ি গ'লোঁ বাকীখিনি গাড়ীত গ'ল কিন্তু এতিয়া আহোঁতে আমি গাড়ীত আহিছোঁ আৰু এইফালে আমাৰ আছে গাড়ী ট্ৰেভেলাৰখন আগত তো আমি তাত এটা খামগৈ চবে এতিয়া আমি দৰগাহৰ পৰা চিধা আহিলোঁ ভীমৰ পাতি চাবলৈ আৰু চাওঁ ভীমৰ পাতিটোনো কেনেকুৱা আৰু ভীমৰ পাতিটো হেনো বহুত ডাঙৰ তো আমি সেইটো চাবলৈকে আহিছোঁ তো চাওক আপোনালোকে ভীমৰ পাতিটো কিমান এটা প্ৰকাণ্ড বাতি এইটোতে হেনো ভীমে জলপান খাইছিলে মানুহে মানে কয় আৰু কথাবোৰ তেনেকুৱা ধৰণৰ হয় বোলে আগৰ দিনত ভীমে এইটোত জলপান খাইছিলে আৰু বাতিটো এটা একদম পূৰা সংৰক্ষণ কৰি থৈছে চবৰ কাৰণে তো গাইছ আমি তাৰপৰা আহিলোঁ ডাইৰেক্ট মাধৱ মন্দিৰ এতিয়া ওপৰলৈ নাযাওঁ কাৰণ ইয়াত জোতা চেণ্ডেল খুলিবলৈ বৰ খুলিবলৈ মানে বিৰাট অশান্তি লাগিছে তো সেইকাৰণে ইয়াৰ পৰাই অলপ জুম কৰি দেখাই দিছোঁ আপোনালোকক তো এতিয়া ইয়াত এটা পুখুৰী আছে তো আমি পুখুৰীটো চাব যাম চলো এতিয়া আহিলোঁ আমি হাজো বৰপুখুৰীত আৰু আপোনালোকক বৰপুখুৰীটোৰ পৰাই দেখাম তো বৰপুখুৰীটো চাই লওক একদম পূৰা কাছ চাছ আছে একদম পূৰা ওচৰত গৈ চাম আৰু এই পুখুৰীটো এটা এনেকুৱা পুখুৰী য'ত প্ৰায় শ কাছ আছে আৰু কাছবোৰ সৰু নহয় মানে বহুত ডাঙৰ ভাবিব নোৱাৰা ডাঙৰ এটা কাছ প্ৰায়
100-150 কেজি ওচৰা ওচৰি। আৰু ইয়াত এটা বহুত পুৰণি কাছ এটা আছে, সেইটোও দেখাম, ওলাব লাহে লাহে কাছবোৰ। এইফালে চাওক কাছটো একদম পূৰা মানুহ দেখি পূৰা ছাইডলৈ গুচি আহিছে, একদম পূৰা পাৰ পাইছেহি আৰু কাছটোৱে। আৰু অৱশেষত এই পুখুৰীটোত থকা চবচে বেছি ডাঙৰ কাছটো আহি পাই গ'লহি। আৰু এইটো চাওক একদম পূৰা আমাৰ ওচৰ পাইছেহি কাষতে। এই কাছটো বহু পুৰণি কাছ হয় আৰু ইয়াৰ প্ৰায় ৱেইট 150-200 কেজিৰ ভিতৰত হয়। আৰু দুইটা কাছই সমান, আৰু এইটো চবচে বেছি ডাঙৰ। আৰু বাছ ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে। আৰু যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰিব।